morning guys. Good morning guys. কি খবৰ আপোনালোকৰ? আপোনালোকৰ কি খবৰ? মই বিছনাৰ পৰা উঠিলো এইমাত্ৰ। আমি বিছনাৰ পৰা উঠিলো। নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। মই এতিয়া পাপাৰ লগত ফুৰিব আহিছো। মৰ্নিং ৱাক কৰিবলৈ। এতিয়া আমি পাপাৰ লগত ফুৰি আছো। এতিয়া মই ঘৰত গৈ গাগা খাম আৰু কনফেছ খাম ন? কি খাম? আৰু পাপাই কি খাব? পাপাই চাহ খাব। কৈ দিয়াচোন পাপাই চাহ খাব বুলি কৈ দিয়া। ভিডিঅ'টো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ঠিক আছে বলক। কি বস্তু? আমি এতিয়া ক'ত গৈ আছো? আচ্ছা, গোল গাড়ীখনত এই ৰোলাৰখনহে দেখি ফুৰিব দেখি ভাল পাইছে। কি গাড়ী এইখন? এখন গোল গাড়ী। ক'ত উঠিছে আমাৰ ল'ৰাজনে? ক'ত উঠিছে? এইটো গোল গাড়ীত উঠিছা? বা চা, ইফালে ফটো উঠাম। ক'ত যাই আছা? ঘৰত? এইটো আমাৰ ঘৰৰ কাষৰ মন্দিৰ হয়, শিৱ মন্দিৰ। জয় বাবা ভোলেনাথ, জয় শিৱ বাবা। ব'লা। চ' গাইজ, এটা পুৰণা বস্তু এটা পাইছোঁ। আপোনালোকে দেখা পাইছে চাগে, কিন্তু মোৰ তাত মানে বহুত দিনৰ মূৰত পাইছোঁ মই। মানে আচৰিত। এই চাওক, এই দেখা পাইছে? 2 টকীয়া। এইটো 1 টকীয়া। এইটো 1 টকীয়া পুৰণা নোট। কিমান পুৰণা নোট দেখিছে? কিমান আছে মোৰ তাত? মিনিমাম 5 টকা, 2, 4, 5, 6 টকা। এইখিনি 6 টকাৰ নোট আছে। চব 2 টকীয়া 2টা আৰু 1 টকীয়া 2টা নোট। বহুত পুৰণা। এতিয়াতো আজিকালিতো বেণ্ডে হৈছে এইবিলাক নোট। এতিয়া কথাটো হ'ল, এইবিলাক ৰেয়াৰ নোট বুলিয়ে ক'ব পাৰি এতিয়া লাহে লাহে, কাৰণ নোপোৱা হৈছে যিহেতু, বন্ধ কৰি দিছে চৰকাৰে। কেইদিনমান পিছত এইটোৱে আপোনাৰ বহুত টকাৰ ভেলু হৈ যায়। সেইকাৰণে মই ৰাখি থৈছিলোঁ, কিন্তু এতিয়াও আছে। ক'ৰবাত যদি মানে কি আৰু ভৱিষ্যতলৈকে হয়তো কাম আহিব পাৰে আপোনালোক। এইখিনি ভাল যদি থাকে আপোনালোকৰ হাততো, এইবিলাক জমা কৰি ৰাখিব। ক'তো হয়তো পেলাই বা কাকত এনেই নিদিব। কিমান কিবা কামত আহিব পিছত, আপোনালোকে গম পাব। দুপৰীয়া ভাত আহি গ'ল। ময়ে বনালোঁ একচুৱেলি আজি, বেলেগ একো বনোৱা নাই। কেৱল ভাত, এখন মিক্স চব্জি আৰু ৰাতিৰে কালি গাহৰি মাংস অলপ আছিলে, তাই খাব। আৰু ময়ে খাই চাওঁ অকণমান চব্জি। দুপৰীয়া ভাত খাই লওঁ, আপোনালোকৰ খাই বন্ধু বান্ধৱীসকল। ধুনীয়া। তো বৰ্তমান ৰাতিৰ খানা আহি গ'ল। আজি বনাইছে অমিতা আৰু আপোনাৰ সৰু মাছৰ মিৰ্গা মাছ যে, আৰু ৰৌ পোৱালি, এইবোৰ সেই বনাইছে। আৰু দিনৰ অকণমান চব্জি আছে। তো আৰু বাবু খাইছে আইতাকৰ লগত ভাত, আৰু মই বহিছোঁ ইয়াতে। লগত মই স্পেচিয়েলি নেমু লৈছোঁ। তো আপোনালোকক গাইজ কথা এটা কওঁ যে, আমাৰ যিহেতু নতুন চেনেল, তো চেনেল প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব। আৰু ভিডিঅ'টোত আপোনালোকে ধৰক আমাৰ ফালৰ পৰা কিছুমান ভুল হ'ব পাৰে, তো আপোনালোকে প্লিজ কমেণ্টৰ জৰিয়তে আমাক কথাটো কৈ দিব, যাতে আমি ভিডিঅ'টো আৰু বেছিকৈ ইমপ্ৰুভ কৰি ভালকৈ আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। তো ভিডিঅ'টো এইখিনিয়ে আছিলে। তো সকলোকে শুভৰাত্ৰি, গুড নাইট। ভিডিঅ'বোৰ আমাৰ চাই থাকিব।